ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ দেই সকলোলৈ। আৰু আপোনালোকে বাৰু আজি ভোজ ক'ত খাব? আমি যে ঘৰতে খাম জানেনে? গতিকে মই একদম বৌৰ লগত বজাৰলৈ বুলি ওলালোঁ। বজাৰৰ পৰা বস্তুকেইটা লৈ বোলো ধুমধাম ঘৰলৈ যাওঁ। ঘৰ আহি দেখোঁ দাদাহঁতে পূৰা হাঁহ পখিয়াতে ব্যস্ত, যিহেতু আমাৰ একদম বহুত লেট হৈ গৈছিল, বজাৰ কৰোঁতেও অকণমান লেট হ'ল। আৰু পাপাই ধুমধাম দালিৰ কাৰণে কেৰাহী এক পাতি দিছে। চ' ভিডিঅ'টো সকলোৱে চাই থাকক। আৰু আপোনালোকে ক'ত ক'ত আজি ভোজ, কেনেকৈ কোনে ক'ত খাইছে জনাব দেই, কমেণ্ট কৰিয়ে জনাব। আৰু ময়ো দেখাই থাকিম আজি মানে আমাৰ খানাত হাঁহ আছে দেই। আৰু এইফালে আমাৰ নিচাও কাম কৰি আছে, লগতে আমাৰ বৌহঁতেও পূৰা কামতেই ব্যস্ত। যিহেতু চবেই লগে ভাগে কৰিলেহে হ'বগৈ, মানে সোনকালে খাবলৈ, নহয় জানো? চ' গতিকে একদম ধুনীয়াকৈ চবেই ব্যস্ত কামত। আৰু আমাৰ এইফালে ডাঙৰ দাদাও পূৰা একদম মাছ গুচোৱাত ব্যস্ত, মানে মাছৰ বাকলি গুচোৱাত। আৰু এইফালে আমাৰ ভণ্টিও এইফালে কোমোৰা কটাত ব্যস্ত, যিহেতু মাংস কোমোৰা দি বনাব। আৰু চবচে ইণ্টাৰেষ্টিং এটা আপোনালোকক দেখাম এতিয়া, মানে যিহেতু আমি আজি আমাৰ খানাত হাঁহ আৰু মাছ আছে, গতিকে আপোনালোকে চাওকচোন এটা ইণ্টাৰেষ্টিং বস্তু। এয়া চাওক, দেখিছেনে? বৌৱে একদম ধুনীয়াকৈ পূৰা হাঁহ কটাত ব্যস্ত। আপোনালোকে বাৰু কোনোবাই হাঁহ চাহ কাটেনে এনেকৈ? মানে মাইকী মানুহৰ কথা কৈছোঁ আকৌ দেই। আমাৰ বৌৱে মানে বেলেগ ধুনীয়াকৈ একদম হাঁহ একদম কাটে। আৰু আমাৰ বৌহঁতেও পূৰা কামত মানে কোনো মানে পেলাব নোৱাৰে আৰু দেই। তাৰপিছত এইফালে সুভাষ দাই পূৰা মানে দাদাই পূৰা দালি উতলাই আছে, দেখিছে নাই? দালি একদম হৈছে, এইফালে কোমোৰা চোমোৰা কাটি হৈ গৈছে। আৰু দাদাই মোক এনেকৈ কিবা কিবি জোকাই আছিলে আৰু দেই, মানে কি জোকাইছিলে সেইটো বাৰু মই এতিয়া ক'ব নোৱাৰিম আপোনালোকক। চ' এইফালে চাওক, আৰু ময়ো মানে অকণমান এনেই লাগি গৈছোঁ পেটু চফা কৰাত। যিহেতু পেটু খাই, হাঁহ পেটুটো বেলেগ টেষ্টি লাগে, আপোনালোকেও খায়েই চাগে। গতিকে ময়ো একদম এনেই নাথাকি ধুমধাম বোলো পেটুকে চফা কৰোঁ। আৰু এইফালে চাওক গাইছ, একদম পৰিবা আহি গ'ল। এইফালে পৰিবা ভিনদেউ, পৰিবা পোৱালি আছে। পৰিবাহঁতকো মানে আমি মাতিছিলোঁ, আৰু গতিকে পৰিবাহঁতো আহি গ'ল। আৰু পৰিবাই মানে কিবা কিবি লৈ আহিছিলে দেই মোৰ কাৰণে। চ' ধুনীয়াকৈ দিছে। চ' থেংক ইউ পৰিবা, অহাৰ কাৰণেও থেংক ইউ, বহুত ভাল লাগিছে। এইফালে দেখিছেনে, অহাৰ লগে লগে পৰিবা ভিনদেউৱে একদম বনোৱাতেই ব্যস্ত হৈ গ'ল। যিহেতু বোলে ভিনদেউৱে বনাই খুব বেছি ভাল পায়, গতিকে ভিনদেউকে একদম লগাই দিছোঁ আৰু বনাবৰ কাৰণে। তাৰপাছত এইফালে চাওকচোন, মানে ভিনদেউহঁতে বনোৱাৰ পাছত এইফালে আকৌ বৌহঁতেও লাগি গৈছে আৰু দেই বনাবৰ কাৰণে। দেখিছে এই নহয়, মোটামুটি হৈছেগৈ আৰু খাব পৰা। চ' আমিও একদম ৱেইট কৰি আছোঁ খাবৰ কাৰণে। আৰু এইফালে মায়েও ৰৈ নাথাকি একদম জুইকুৰা জ্বলি থকা দেখি মানে চুঙা বৰা চাউলৰ চুঙাকেইটা একদম লৈ আহিছে পুৰিবৰ কাৰণে। যিহেতু ৰাতিপুৱা চাহৰ লগত খাব লাগিব, আৰু বিহু বুলি ক'লেই চুঙা চাউলৰ বৰা চাউল। ৱাও, আপোনালোকে খাই কেনেকুৱা পায় বাৰু? নিশ্চয় ভালেই পায়। আৰু আমাৰ পোৱালীকেইজনীও এতিয়া দেখিছেনে পূৰা নাচি আছে। আৰু বৌক দেখিছেই নহয়, হাত মেলি মেলি নাচিছে। ইফালে পৰিবাও আছে দেই লগত আকৌ। পৰিবা কেনে পাইছা? থেংক ইউ। হাই বেটা। আৰু এইফালে চবেই পূৰা খাই আছে। আৰু এইফালে এইটো অপু দেই, একদম ঢাকি চাকি লৈছে আৰু দেখিয়ে পোৱা নাযায়। এইফালে পূৰা পাপাহঁত বহি আছে, আৰু লগতে ভিনদেউ আছে, এইফালে নিচাও, আৰু এইফালে মাহঁতে পূৰা দি আছে আৰু দেই, চবেই খাই আছে এতিয়া। খাইছ ন? কোনে
ডাঙৰ ভনী যাতে হ'লেও হেৰি মুখখন তললে কৰে হাই মজা এটা ভাল হেৰি পাই গলো খাই চাও কেনে চ' বিহু বুলি সকলোৱে লগ লাগি এসাঁজ খালোঁ আপোনালোকলৈও আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আজিলৈ ভিডিঅ'টো ইমানেই আকৌ লগ পাম অন্য এটি ভিডিঅ'ত থেংক ইউ